গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে পুনৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ সকলোকে আশা কৰোঁ ভ্লগটো চাই ভাল পাব আৰু এতিয়া ওলাই মেলি ৰেডি হৈ ললোঁ এতিয়া গৈ আছোঁ মানে মেধিকুছিলৈ আৰু তাতে বোলে কিবা মিউজিয়াম এটা আছে গাড়ীৰ বহুত শ বছৰ মানে পুৰণা গাড়ী দেখিবলৈ পাব আপোনালোকে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তাতে গৈ লওঁ তাৰপিছত আকৌ দেখাই আছোঁ বাকীখিনি A few moments later देखो मेरे पास क्या है मोइसे तुम लोगों को इस ही क्या कहते हैं मैं मैंने हिंदी तो हेरी गुवाहाटी पर हिकी आसो मोइसे क्या आया है मैं समझ में आई कुछ ना को मैं तुमको बहुत अच्छा लगे ना এতিয়া আমি আহি পালোঁ মেধিকুছি আৰু মেধিকুছিত মিউজিয়াম আছে ইয়াতে এটা গাড়ী মিউজিয়াম আৰু ইয়াতে আহিছোঁ আমি আৰু এতিয়া আমাৰ মোৰ লগৰ ইয়াতে কাম কৰে তো ই আমাক বুজাই দি যাই থাকিব তো বেক কেমেৰা কৰি দেখাই দি আছোঁ বাকীখিনি প্ৰথমৰ পৰা আহোঁ ন গাড়ী চলাবি নেকি ঐ ৰেনল্ট আছিলে এখন ৰেনল্ট 4CB 1947 আছিলে এখন ইয়াৰ ইঞ্জিনটো পিছত আছিলে ইঞ্জিন বেগত আগত ডিক্কি আছিলে ইয়াৰ দৌৰ ফুলিছিলে উল্টা আগৰ পৰা নম্বৰ কিমান চনৰ এইখন 1947 এই মিউজিয়ামটোৰ প্ৰথমটো কালেকশ্যন আছে এখানে লিখা আছে মাদাৰ হস্পিটেল মিউজিয়াম লিখা আছে ন লিখা আছে 1947 আগত এই গ্ৰীণখন আছিলে ফিয়েট টপলিনো এখন 2 সিটাৰ হয় দুজন বহিব পাৰে এখন হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিছিল হেণ্ডেল কৰি ষ্টাৰ্টিং হয় হেণ্ডেল নাই দেখোন হেণ্ডেল নাই বাৰু এইবোৰ খুলি কৰি আছে এখন মিকি মাউস মডেল আছে ইয়াত লিখা আছে মিকি মাউস ৰিলেটেড টু মিকি মাউস মানে মিকি মাউসক ইটালী ভাষাত টপলিনো কৈছিল আৰু এখন নৰ্থ ইষ্টত অনলি ওৱান গোটেই অল অভাৰ ইণ্ডিয়াত 6-7খন মানৰ বৰ্ণ তাৰপিছত এখন আছে অষ্টিন মিনি কপাৰ মিষ্টাৰ বিন স্কাই মিষ্টাৰ বিনৰ চেম মডেল সৰু ল'ৰা ছোৱালী খুব ভাল লাগে আৰু এই ব্লেকখন আছিলে ফৰ্ডৰ আছিলে 1930 আছিলে এখন আৰু এখন আছিলে মৰিছ মাইনৰ আছিলে ইয়াৰ কনভাৰ্টেবল আছিলে গ্ৰুপ থকা আছিলে 1956 and all school British car বুলি এটা যে MG Hacker কোম্পানীতে এই MG Hacker এইখন মই হেণ্ডেল মাৰিছিলোঁ যাতে না এখন বেবি অষ্টিন আছিলে অষ্টিন 7 ইয়াৰ স্পোক হৈছিলে এনেকৈ স্পোক হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিছিলে আৰু এই বছৰ 100 বছৰ হৈছে 100 ইয়াৰ্ছ 100 বছৰ 1922 আছিলে বেবি অষ্টিন আৰু এখন আছিলে মাৰ্সিডিজ বেঞ্চ আছিলে মাৰ্সিডিজ 1959 এখন অটোমেটিক গিয়াৰ আছিলে আমি এতিয়াহে পাইছোঁ অটোমেটিক এইখন নতুনই আছে দেখোন ভালে আছে এখন চলাই আনিছে এখন 4 বছৰ কিবা কাৰ্টুনত দেখা দৰে লাগিছে ন লিমুজিন কাৰ আছিলে এটা যে লিমুজিন ভাল লাগিছে এইখন নতুনই আছে কিন্তু 1936 বক্সল বুলি কৈছিল এখন আছিলে মৰিছ মাইনৰ আছিলে 1952 আছিলে এইখন মৰিছ মাইনৰ এই ব্লেকখন আছিলে চিট্ৰয়েন টেক্সোনা এখন 1930 যত স্পৰ্টছ কাৰ আছিলে স্পৰ্টছ কাৰ এখন প্ৰথম ফ্ৰণ্ট হুইল আমি ফ্ৰণ্ট হুইল টেপছত আছে এতিয়া ইয়াৰ হেণ্ডেল মাৰি ষ্টাৰ্টিং হ'ব হেণ্ডেল নাই বাৰু সেইটো মানে হেণ্ডেল দি এবাৰ ষ্টাৰ্ট কৰিলে হৈ থাকিব নেকি হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিছিল আছিলে মাষ্টেং আছিলে মাষ্টেঙৰ প্ৰথমটো ভাৰ্জন হয় ফাৰ্ষ্ট মাষ্টেং 1960 আৰু তেতিয়া ডিছ ব্ৰেকো আছে কিন্তু বহুত মজবুত তিনটা না মানে সবকেখন গাড়ীৰে মানে হেৰিবিলাক লিখি দিয়া আছে সব হিষ্ট্ৰী এটা আছে ইয়াৰ লিখি দিয়া আছে কোনখন কিমান চনৰ হেৰি কৰা আছে ইউকে আছে এখন ইউনাইটেড কিংডম এখন আছিলে ওল্ডছ মোবিল 1897 এইখন ভাঙি গৈছে যে এখন মাটিৰ তলত উঠাই আছিলে ন বহুত দিনৰ মই লগ পাইছো কি খবৰ খবৰ ক আছে ভালে ভালে আছা হা ইয়াৰ প্ৰব্লেম যাগৈ যাব গাইস আগৰ ভিডিঅ' দেখাই পাইছে তাকেইতো এই বেলেগ একদম বলকচোন চাংঘৰৰ ওপৰত উঠি যাওঁ
গৈ আছে ভালে কি আছে ওপৰত ঘৰ আছে গছৰ ওপৰত ঘৰ পুৰা ইয়াতে থকাৰ ব্যৱস্থা আছে গম পাইছে নাই ৰাতি থাকিব পাৰি তাৰমানে আহিলে আৰু ধুনীয়াকৈ এইবিলাক চাহ তাত ফেন আছে লাইট আছে চব মানে ধুনীয়া লাগিছে কিন্তু ন আৰু সেইফালে এটা ক'ত আছে অঁ একে কি কৰিবা জুলনা জুলিবা জুলা প্ৰগ্ৰেম কৰে ইয়াতে গান গায় ষ্টেজ হয় এখন আমাৰ বাইদেউ অসমৰ জনপ্ৰিয় ইউটিউবাৰ নমস্কাৰ দিয়া বাইদেউ নমস্কাৰ ক'ৰ পৰা আহিছে আপুনি মই মানে গুৱাহাটীৰ পৰা আহিছোঁ আৰু ইয়াতে মিউজিয়ামত আহিছোঁ গাড়ী মিউজিয়ামত চাবলৈ আহিছোঁ আৰু আপোনালোকেও আহিব পাৰে গুৱাহাটীৰ পৰা আহিলে আপোনালোকে ৰাইট চাইডে আহিব লাগিব মেধিকুচি আৰু যদি ইফালে আপোনালোকে সোণাপুৰৰ ফালৰ পৰা আহে তেনেহ'লে লেফ্ট চাইডে হ'ব তো আহিব বেছি দূৰ নহয় অকণমান সোমালে পাই যাব আপোনাৰ ঘৰ ক'ত বাইদেউ আপুনি ক'ৰ পৰা আহিছে লণ্ডনৰ পৰা আহিছোঁ আপোনাৰ নামটো কৈ দিলে ভাল লাগিব নমস্কাৰ মোৰ নামটো চুমুফুং এতিয়া চলা নচলে কিন্তু আজি 4-5 বছৰ আগত এই গাড়ীখিনি কোনে কালেকশ্যন কৰিছে তেখেতৰ নাম হৈছে পিকলু ডেকা এই মিউজিয়ামটোৰ মালিক তেওঁ নেকি তেখেতে অকলে এইবোৰ কালেকশ্যন কৰিছে আজি 30-35 বছৰ আমাৰ নিচিনা আহিব লগা প্ৰজন্ম যাতে এই বস্তুবোৰ দেখা পায় তাৰ কাৰণে কালেকশ্যন কৰিছে নৰ্টন 500cc আছিলে 1938 500cc এই সেকেন্ডখন আছিলে BS আছিলে M20 আছিলে 1942 এখন তাৰ আগত এই থাৰ্ডখন আছিলে ৰয়েল এনফিল্ড এখন ফ্লাইং ফ্লিপ দিছিলে ইয়াৰ টেংকি সাইডত দেখিছে হ্যান্ড গিয়াৰ হাতত দিয়ে গোটেইখিনি চালো ইয়াৰে আৰু আপোনালোকেও যদি আহিব বিচাৰে তেনেহ'লে আহিব আৰু বহুত মানে কি পৰিৱেশটো একদম মানে ঠাণ্ডা পৰিৱেশ গছৰ ওপৰত ঘৰ আছে
তো আপোনালোকৰ যদি ইচ্ছা যায় তেনেহ'লে আহিব পাৰে আৰু এবাৰ চাব আহিব এইখিনি সোণাপুৰ এলেকাৰ ভিতৰতে আছে তো তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিছোঁ এইয়া চাইকেলত উঠি আছে আৰু বহুতে বেছি এনজয় কৰি আছোঁ মানে আমি ইয়াতে এতিয়া ওলাই আহিলোঁ বাহিৰত আৰু গোটেইখিনি আমাক বুজাই দিলে মানে কিমান চনৰ হয় ক'ৰ পৰা আনিছে কি গাড়ী হয় কি বাইক হয় মানে গোটেইখিনি আমাক বুজাই দিলে মৃণালে আৰু আপোনালোকেও আহিব আপোনালোককো বুজাই দিব ভালদৰে তো মই এতিয়া ভালদৰে বুজাব নোৱাৰিম ন চ' সিয়াৰ বুজাই দিয়াই কাম ইয়াতে আৰু সি বুজাই দিব তো আপোনালোকে যদি ভাল পায় তেনেহ'লে আহিব পাৰে তো এতিয়া আৰু ইয়াৰ পৰা লাহেকৈ আৰু বাই বাই কৰোঁ আৰু কেতিয়া লগ পাম আহিম কেতিয়াবা বাৰু তো ভাল লাগিল লগ পাই কিনে বহুত দিনৰ মই লগ পাইছোঁ ইয়াক আৰু ধুনীয়াকৈ বুজাইও দিছে গোটেইখিনি তো গাইজ আপোনালোকেও আহিব আপোনালোককো বুজাই দিব আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই নিউ ভিউৱাৰ্ছ হয় তো এইখিনিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে অল বটনটো দবাই দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে বহুত জল্দি পাই যাব একদম আগতে পাই যাব আৰু তো বাই বাই